নমস্কাৰ, মই দিনাছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। ৰাতিপুৱা চাহ একেবাৰে দিনটো আৰম্ভণি কৰিলোঁ। এয়া চাহ বনাই আছোঁ আৰু এইফালে সজাই লৈছোঁ প্লেট। তাৰ পাছতে আলহীও আহিছিল। এয়া মাছ, তাৰপিছত এয়া তিতা ভাজি, নেমু টেঙা, ভাত আৰু এইফালে দাইল লৈ ল'লোঁ। ময়ো খাই লওঁ আৰু তাৰ পাছতে ভণ্টিহঁতে প্ৰজেক্ট কৰিছিলে স্কুলৰ পৰা দিয়া। এয়া বেৰমিটাৰ আঁকিছে। দুজনী লগৰ ছোৱালীয়ে কৰি আছে। আগতে আমিও কৰিছিলোঁ, মনত পৰি যায় সেই দিনবোৰলৈ। সিহঁতি গোটেইকেইজনে কৰি আছে আৰু তাৰ পাছতে ওলালোঁ স্কুললৈ গ'লোঁ হয়, কিন্তু বহুত বৰষুণ দিলে। বৰষুণত এয়া দেখিছেনে হাঁহো আহিছে দেই। আমাৰ কলেজত কি নাই, চব বস্তুৱে আছে। আৰু তাৰপিছতে আমি সদায় খোৱাৰ দৰে খাবলৈও গ'লোঁ সৰুকৈ কিবা এটা। এতিয়া পাইছে সন্ধিয়া 6টা বাজিলে আৰু এতিয়া আঁঠুখন তৰি দিছোঁ। দেখিছে যেতিয়া বহুত মহ ওলাইছে মানে, সেইকাৰণে আৰু শুই আছিলোঁ। শুই পেলাই উঠিছোঁ আৰু বৌ এফালে গৈছিলে, তাৰপিছত আনিলে চিংৰা। ময়ো খাই লওঁ আৰু আকৌ লগ পাই আছোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ লগৰ কেইজনী আহিছে চাব দেই। আজি নেক্সট ডে হয়। ৰাম একেলগে কৈছ। যিহেতু আজি 21 জুন হয় আৰু যোগ দিৱস হয়, সেইকাৰণে আমাকো য়োগা শিকাই আছে। এয়া সন্মুখত মেমহঁতে শিকাই আছে আৰু আমিও কৰি আছোঁ। লগতে এয়া ছাৰহঁতো আছে দেই। আৰু সেইফালে দেখিছেনে, ইয়াতে ময়ো আছোঁ দেই, ইয়াৰ মাজতে ভালো লাগে। আৰু মেমহঁতে ভিডিঅ' কৰি আছিলে, ভাবিলোঁ ইয়াতে অলপ সাঁচি ৰাখোঁ। সেইকাৰণে ময়ো ভিডিঅ'টো ইয়াত এড কৰিলোঁ। আপোনালোকেও চাওক অকণমান। যদিও মানে পাৰফেক্ট পৰা নাই, হ'লেও ট্ৰাই কৰিছে সকলোৱে। ময়ো ট্ৰাই কৰিছোঁ তেনেদৰেই আৰু এদিনহে মানে সদায়তো কৰা নহয়। এদিনে কৰিছিলোঁ কাৰণে ইমানকৈ পৰা নাই। আচলতে সদায় কৰিব লাগে, যিহেতু যোগ অভ্যাসটো ভাল। আৰু কিন্তু আমি সদায় নকৰোঁ, প্ৰায় নকৰোঁৱেই আমি সেইকাৰণে আৰু এয়া মেমে শিকাই আছে আৰু আমিও কৰি আছোঁ লগে লগে। ঘৰো আহি পালোহি আৰু ৰাতিয়ে হ'ল। তাৰপাছতে লগৰজনী ঘৰত ভাত খাবলৈ মাতিছিলে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ সজাই দিছে তাই। দেখিয়ে মৰম লাগি গ'ল। কাঁহীখন মাংস আছিলে, তাৰ লগতে আৰু বহুত কিবা কিবি দিছিল। আজি নেক্সট ডে। আজি কলেজ নগ'লোঁ। আজি মানে ক্লাছো দেৰিকৈ আছিলে, 12টা বজাৰ পৰা আছিলেহে মানে মেমজনী নাহে, সেইকাৰণে নগ'লোঁ। আৰু দেখিছেনে বহুত ৰ'দ কৰোঁতে বৰষুণ নেৰাই হ'ল। এতিয়া বৰষুণে ওলাব সোমাব নোৱাৰি, গোটেই বোকা। হ'লেও উপায়তো নাই, যাবই লাগিব। এতিয়া গৈ আছোঁ মোৰ লগৰ এজনী ঘৰলৈ ৰাতিপুৱাই। আচলতে ৰাতিপুৱা নহয়, 8টা বাজি গ'লেই। মোৰ কাৰণে ৰাতিপুৱাই আৰু মই যিহেতু 7টা বজাত উঠোহে সদায়। সেয়াই আৰু কিনো কৰিম। আৰু এতিয়া ভিডিঅ'টো দিব নোৱাৰাই হৈছোঁ, কাৰণ 3টা বজালৈকে ক্লাছ থাকে। তাৰপিছত আহি পেলাই মই সৰু ছোৱালীকেইজনীৰ লগত ক্লাছ কৰি আকৌ অলপ আন্ধাৰে হয়গৈ। আৰু ৰাতি হ'লে আমাৰ ঘৰত ভিডিঅ' এডিটিঙৰ কাম কৰিব নোৱাৰি, মানে ভিডিঅ' কৰি থওঁ, খালি এডিটিং কৰিব নোৱাৰি। আৰু বহুত মানে আমাৰ ঘৰত মানুহ আছে, হুলস্থুল হৈ থাকে সেইকাৰণে কথা বতৰা পাতি থাকে, হুলস্থুল হৈ থাকে, সেইকাৰণে আমি নোৱাৰোঁ। সেইকাৰণে আৰু থাকি গৈছে ভিডিঅ'বোৰ দিবলৈ। এতিয়া কলেজ খোলাৰ পৰা আৰু ভালকৈ দিব নোৱাৰিমেই চাগে, বহুত দিনৰ মূৰতহে পাব ভিডিঅ'। আৰু তাকে কৈ থ'লোঁ। আৰু মিলু বা ঠাণ্ডা বতৰৰ পৰা ইমান টোপনি ইয়াৰ। ঐ মিলু, তই ইমান টোপনি গৈছ নে? মিলু বেলেগ শুইছে। এইফালে শুই আছোঁ মই আৰু এইফালে আমাৰ মিলু শুই আছে। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, যিহেতু বৰষুণ দি আছে। ময়ো অলপ শুই লওঁ। ভাবিছোঁ ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়া বাই বাই।